পুৰস্কাৰ সমিতিটো আৰু এটা মোৰ আপডেট দিবলৈ থাকি গ'ল আপোনালোকক ধুনীয়া এটা আপডেটটো অহা জানুৱাৰী 28 জানুৱাৰী অহা 28 জানুৱাৰী ৰবিবাৰ দিনা মানে বিৰাট ডাঙৰ নামতৰা ডুবি তোৰ নগাঁও ডিষ্ট্ৰিক্টৰে সমীপৰ এখন গাঁও মানে নামতৰা ডুবি যিহেতু বিগত বহু বছৰ আগৰ মানে পুৰণা ম'হযুঁজ আছিলে, এইখন কমিটি আছিলে। তোৰ নামতৰা ডুবি জোনাল পলসু খেলপথাৰত মানে নামতৰা ডুবি গাঁৱৰ জোনাল পলসু খেলপথাৰত ম'হযুঁজখন প্ৰদৰ্শন কৰি মানে আয়োজন কৰিছে তেখেতলোকেতো খুব সুন্দৰভাৱে তেখেতলোকে আয়োজন কৰিছে। তো আপোনালোকে যদি তেনেকুৱা মানে ম'হ নিবলৈ বিচাৰে তালৈ, তো তেখেতলোকে কমিটিয়ে গোটেই গাড়ী ভাড়া খৰচ বহন কৰিব, সকলো মানে গাড়ী ভাড়াৰ লগতে আপোনালোকৰ থকা ব্যৱস্থা যদি আপোনালোকে আগতীয়াকৈ যাবলৈ বিচাৰে তো আপোনালোকৰ থকা ব্যৱস্থাটো কৰি দিব তেখেতলোকে। তো আপোনালোকে ধুনীয়াকৈ মই কণ্টেক্ট নম্বৰটো দি দিম। তো তেখেতলোকৰ কমিটি যদি নম্বৰটো থাকে মই নম্বৰটো দি দিম আপোনালোকক। তো তেখেতলোকে জনালে যে তেখেতলোকত মানে বিগত বহু শতিকাৰ পৰা মানে তেখেতলোকে মানে ম'হযুঁজ মানে পৰিচালনা কৰি আছিলে। তো মানে যি যোৱা মানে কেইবছৰ ধৰি 8-9 বছৰ ধৰি যিহেতু বন্ধ আছিলে, চৰকাৰীভাৱে বন্ধ আছিলে ম'হযুঁজটো, তেখেতলোকে মানে সেই ম'হযুঁজখন বন্ধ হৈ আছিলে। তো এই বছৰ যিহেতু চৰকাৰে কেবিনেটে সিদ্ধান্ত ধুনীয়াকৈ ম'হযুঁজখন আয়োজন কৰিব দিছে, তেখেতলোকে ধুনীয়াকৈ এই বছৰ যিহেতু পুৰণা কমিটি যিহেতু তেখেতলোকে মানে এই বছৰ ধুনীয়াকৈ সুন্দৰভাৱে ম'হযুঁজখন আয়োজন কৰিছে। আৰু সকলো যিসমূহ ম'হ যাব আমাৰ মৰিগাঁও নগাঁও যিসমূহ ম'হবোৰ যাব তেখেতলোকে কণ্টেক্ট কৰিব বা মোক কথা পাতি আছে। তো তেখেতলোকে মানে গাড়ী ভাড়া খৰচ সকলো বহন কৰিব, লাগিলে আপোনালোকৰ আগতীয়াকৈ গাড়ী ভাড়া খৰচ দি আপোনালোকে কিন্তু যাবই লাগিব তালৈ, ধুনীয়াকৈ যাই পেলাই ধুনীয়াকৈ ম'হসমূহ যাব পাৰিব। খুব সুন্দৰ আৰু পুৰস্কাৰসমূহ যথেষ্ট ধুনীয়া ৰাখিছে, আকৰ্ষণীয় পুৰস্কাৰ। প্ৰথম প্ৰাইজ মানি ৰাখিছে 40,000 টকা আৰু ছেকেণ্ড ৰাখিছে 30,000 20,000 এনেকৈ মিলাই পেলাই ধুনীয়াকৈ ৰাখিছে তেখেতলোকে। মই আপোনালোকৰ স্ক্ৰীণতে ধুনীয়াকৈ ওলাব, ধুনীয়াকৈ আপোনালোকে দেখা পাব তেখেতলোকৰ মানে কমিটি যি ধুনীয়াকৈ এখন পোষ্টাৰ বনাইছে, পোষ্টাৰখন দেখাব। পোষ্টাৰত মানে দিছে ধুনীয়াকৈ প্ৰাইজ মানিখিনি ধুনীয়াকৈ দিছে। আৰু নামতৰা ডুবি গাঁও একদম খুবেই সুন্দৰ এখনি গাঁও নামতৰা ডুবিটো, তাত মানে ধুনীয়া ম'হসমূহ যুঁজ হ'ব। তো প্ৰথম পাতিছে আপোনালোকক মানে আপোনালোকৰ সহযোগিতা কামনা কৰিছে সকলোৱে, যাতে সকলোৱে সহযোগ কৰে, তাত যাই পেলাই ধুনীয়াকৈ আপোনালোকে সকলোৱে সহযোগ কৰি ম'হসমূহ নিয়ে। আৰু তো গাড়ী ভাড়া খৰচ সকলো বহন কৰিব তেখেতলোকে। তো আশা কৰোঁ সকলো যাব। তো নামতৰা ডুবি অহা 28 জানুৱাৰী ৰবিবাৰ দিনা আৰু এসপ্তাহ আছে। তো আপোনালোকে তালৈ গৈ পেলাই ম'হসমূহ যুঁজাব পাৰিব আৰু ম'হ যুঁজ উপভোগ কৰিব পাৰিব। যিমান আমাৰ ওচৰৰ পাজৰত যদি আপোনালোকে আছে তো মোৰ লগত কণ্টেক্ট কৰিব, ধুনীয়াকৈ আপোনালোকে গাড়ী ভাড়া পাব, ধুনীয়াকৈ তালৈ গৈ সুন্দৰভাৱে থকা খোৱা ব্যৱস্থা কৰিব কমিটিয়ে, ধুনীয়াকৈ আপোনালোকক ধুনীয়াকৈ শুশ্ৰূষা কৰিব। তো এইখিনি ক'লোঁ আৰু ইনফৰ্মেশ্যন দিলোঁ। নামতৰা ডুবি জোনাল পলসু খেলপথাৰত মানে সেই ম'হযুঁজখনি আয়োজন কৰিব আৰু। তো ধন্যবাদ আপোনালোকৰ ইনফৰ্মেশ্যনটো দি দিলোঁ। এসপ্তাহ আছে আৰু 28 জানুৱাৰী ৰবিবাৰ দিনা।